নমস্কাৰ, মই মৌচুমীয়ে আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ আৰু এইটো মাংসৰ আচাৰ ৰেচিপি হয়। গতিকে পলম নকৰি ভিডিঅ'টি চাই যাওঁ আহকচোন। এখন টেৱা মই গৰম কৰি এয়া ধনিয়া লৈছোঁ, গোটা ধনিয়া 2 চামুচ লৈছোঁ। তাৰপিছত মই 2 চামুচ সৰিয়হ লৈছোঁ। তাৰপিছত মই লৈছোঁ 2 চামুচ জালুক। আপোনালোকে জালুক কমকৈ দিলেও দিব পাৰে। 4টামান লৈছোঁ শুকান জলকীয়া আৰু ডালচেনি 2 লৈছোঁ। ইলাচি মই 2টাই দিম, ডাঙৰ ইলাচিও 1টা দি দিছোঁ আৰু এইখিনি মই ধুনীয়াকৈ ভাজি ল'ম। এইখিনি ভাজি হোৱাৰ পিছত মই ঠাণ্ডা হ'বলৈ দিম আৰু লগালগ মই ইয়াত 5 ফোৰণ আৰু জিৰা ভাজি ল'ম। 5 ফোৰণ আৰু জিৰা মই বেলেগ বেলেগকৈ ভাজিছোঁ কাৰণ এইখিনি বেছিকৈ ভাজিব লাগিব। 2 চামুচ জিৰা আৰু 2 চামুচ 5 ফোৰণ একেলগে ভাজিম। মই বেছিকৈ অকণমান কাৰাকৈ ভাজি ল'ম। এয়া দেখিছেনে, মই কাৰাকৈ ভাজি লৈছোঁ। মছলাখিনি মই এইখিনি গুড়ি কৰিবৰ কাৰণে ঠাণ্ডা কৰি লৈছোঁ। আচাৰ বনাবৰ কাৰণে মই এয়া ব্ৰইলাৰ মাংস লৈছোঁ। মই ইমান ডাঙৰকৈ ৰাখিছোঁ। ভালদৰে ধুই ল'লোঁ। ধুই লোৱাৰ পিছত মই জোখমতে মই যিমানটো জোখত লাগে সিমানটোকে কাটি লৈছোঁ। আপোনালোকে এয়া দেখিছে মই সাৰো থৈ দিছোঁ। আপোনালোকে বনলেছ কৰিও বনাব পাৰে, কোনো কথা নাই। এইখিনি মই এতিয়া ইয়াত নিমখ আৰু হালধি সানি ল'ম। হালধি মই 2 চামুচেই দিছোঁ কাৰণ এইখিনিয়ে হৈ যাব, আৰু নিমখো মই সেইদৰে 2 চামুচ মানেই দিম ভাবিছোঁ, কিন্তু মই এই চামুচখনে 1 চামুচ আৰু আধা দি দিছোঁ। আৰু এইখিনি মই ধুনীয়াকৈ সানি ল'ম হাতেৰে। মাংসখিনিত নিমখ হালধি মই ধুনীয়াকৈ লাগি যোৱাকৈ সানি লৈছোঁ। এইখিনি ৰাখি দি মই একেখন কেৰাহীতে ভাজিম আৰু কোনো ধৰণৰ তেল নিদিওঁ। এতিয়া মই কেৰাহীখন পাতি ল'লোঁ আৰু কেৰাহীখন গৰম হোৱা সময়কণতে মই মছলাখিনিও খুন্দি ল'ম। এয়া মোৰ মছলা খুন্দি হৈ গৈছে। মছলাখিনি খুন্দি ল'লোঁ আৰু এতিয়া কেৰাহীখনত কোনো ধৰণৰ তেল নিদিয়াকৈ মই মাংসখিনি ভাজি ল'ম। আপোনালোকে চাই থাকিব, মই তেল অকণমানো নিদিওঁ। মাংস যে এনেকৈ তেল নিদিয়াকৈও ভাজিব পাৰি, এইখিনি কৰি চালেহে আপোনালোকে গম পাব। মাংস দি খুব ধুনীয়াকৈ লৰাই দিছোঁ এনেকৈ। এয়া দেখিছে, চাওকচোন, মাংসৰ পৰা অকণমান তেল ওলাইছেই। আৰু মাংস যেতিয়া সিজিবলৈ আৰম্ভ কৰিব তেতিয়া মাংস কমি আহিব। মাজে মাজে কেইবাবাৰো এনেদৰে লৰাই থাকিব যাতে লাগি নধৰে। মাংসখিনিৰ পৰা কিমান তেল ওলাইছে দেখিছে আপোনালোকে। মই তেল দিয়াই নাই ইয়াত, মাত্ৰ নিমখ আৰু হালধিহে দিছোঁ। মাজে মাজে মই কেইবাবাৰো লৰাই দিয়াৰ পিছত ইয়াত মই ঢাকোন দি দিম 5 মিনিটৰ কাৰণে। ঢাকোন খুলি আকৌ লৰাই দিম। ঢাকোন দিয়াৰ লগে লগে মাংস ধুনীয়াকৈ সিজিবলৈ আৰম্ভ কৰিছে আৰু দেখিছে ৰংটো সলনি হৈ গৈছে। এইখিনি ভালদৰে লৰাই দিয়াৰ পিছত আকৌ ঢাকি দিম। মাংসখিনি এনেদৰে ঢাকোন দি সিজাই লোৱাৰ কাৰণে কোনো কেঁচা ভাৱ নাথাকে আৰু আচাৰ খাবলৈও ভাল হয়। আকৌ 5 মিনিটৰ কাৰণে মই ঢাকোন দি দিলোঁ। 5 মিনিটৰ পিছত মই ইয়াত ঢাকোন খুলি আপোনালোকক দেখাইছোঁ।
তাৰপিছত মাংসখিনি প্ৰায় শুকাই গৈছে আৰু সিজি হৈ গৈছে। এতিয়া মই এইখিনি কাঢ়ি থ'ম। এয়া দেখিছে আচাৰ বনাবৰ কাৰণে মাংস ৰেডি হৈ গৈছে। আকৌ একেখন কেৰাহীকে মই ব্যৱহাৰ কৰিছোঁ। এয়া হৈছে নিমখ হালধি দি ভাজি লোৱা মাংস, এইখিনি হৈছে মছলা। তাৰপিছত আৰু মই ইয়াত লৈছোঁ কেইটুকুৰামান আদা এনেদৰে কাটি লৈছোঁ আৰু নহৰু কেইফুটামানো এনেকৈ কাটি লৈছোঁ। লগতে লৈছোঁ ভিনেগাৰ আধা কাপ মানেই হ'ব, আপোনালোকে ভিনেগাৰে ব্যৱহাৰ কৰিব। কেৰাহীখন গৰম হোৱাৰ পিছত মই ইয়াত তেল দি দিছোঁ। তেলৰ পৰিমাণটো আপোনালোকে জোখমতে দিব। তেল গৰম হোৱাৰ পিছত মই ইয়াত ভাজি থোৱা মাংসখিনি দি দিছোঁ আৰু খুব ধুনীয়াকৈ এইখিনি লৰাই দিম। যিহেতু মাংসখিনি আগতে সিজাই লৈছোঁ, সেইকাৰণে বৰ বেছি সময় ভাজি থাকিবলৈ প্ৰয়োজনেই নাই। এইখিনি ধুনীয়াকৈ লৰাই দিব। এয়া দেখিছে মাংসখিনি সিজি আছে আৰু মই মাজে মাজে লৰাইও দিছোঁ। এতিয়া মই ইয়াত খুন্দি থোৱা মছলাখিনি দি দিম। এয়া মছলাখিনি দি দিছোঁ। তাৰপিছত মই ইয়াত ৰঙৰ কাৰণে ৰেড চিলি পাউডাৰ দিছোঁ। আপোনালোকে ইয়াৰ পৰিমাণটো বেছিকৈ নিদিলেও হ'ব আৰু এইখিনি মিহলি হ'বৰ কাৰণে ভালদৰে লৰাই দিছোঁ। এতিয়া ইয়াত মই কাটি থোৱা আদা আৰু নহৰুখিনি দি দিম আৰু এইখিনিও ভালদৰে মিহলি হ'বৰ বাবে লৰাই দিছোঁ। মাংস দেখিছে এয়া সিজিয়ে গৈছে আৰু ইয়াৰ পৰা ইমান ধুনীয়া গোন্ধ ওলাইছে, আপোনালোকে গম পাইছেই। ঘৰত এবাৰ বনাই খাই চাবচোন, তেতিয়া নিজেই গম পাব সোৱাদ কেনেকুৱা হয়। এয়া মই দেখাই দিছোঁ ওচৰৰ পৰা। মই আগতেই নিমখ দিয়া, এতিয়ালৈকে নিমখ দিয়া নাই। যদি কম হয় আকৌ অকণমান দি দিম পিছত। আমাৰ আচাৰ ৰেডি হৈ গৈছে আৰু শেষত মই গেছটো অফ কৰাৰ আগে আগে ভিনেগাৰখিনিও দি দিছোঁ আৰু এতিয়া গেছটো অফ কৰি দিম, ভালদৰে লৰাই দিম আৰু আমাৰ চিকেন আচাৰ ৰেডি হৈ গৈছে। খুব কম বস্তুৰে কম সময়তে মই এইখিনি চিকেন আচাৰ বনালোঁ। আপোনালোকে ঘৰত এবাৰ ট্ৰাই কৰি চাব। কাৰণ মাংস ঘৰত খোৱা হয়েই আৰু মাংস খুব বেছি আগদিনাখিনি পিছদিনা খাব পাৰি, কিন্তু আচাৰ থৈ দিলে ভাতৰ লগত ৰুটিৰ লগত ধুনীয়াকৈ খাব পাৰি। এয়া মই আপোনালোকক দেখাইছোঁ। এইখিনি ঠাণ্ডা হোৱাৰ পিছত মই বটলত ভৰাই থ'ম। এতিয়া আপোনালোকক মই বাটিতে এনেকৈ দেখাইছোঁ। ভিডিঅ'টি চাই কেনে পালে আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব আৰু এবাৰ খাই চাব ঘৰত বনাই। আৰু সদায় কোৱাৰ দৰে আজিও কৈছোঁ, যদি মোৰ চেনেলটো আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু তেতিয়াহ'লে আজিলৈ ভিডিঅ'টি মই ইমানতে সামৰিছোঁ। বাই বাই।